हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करिছো আপোনালোকে সকলে ভালে আছে তো বলক ভিডিওটো আৰম্ভ কৰো তো গাইস আজি আমি মটৰ ব্লগিং নকৰো ইনে আৰু আজি বৰষুণ দি আছে আপোনালোকে ৰাস্তা চাব পাইছে পুৰা বুকা তাকে আজি আমি মটৰ ব্লগিং নকৰো আজি আমি মানে ইনে অলপ গাওঁতে ওলাই আহিছো আৰু আজি মই দেখাম মানে মই সৰুৰ পৰা যোনখন ফিল্ডত খেলিছো এখন ফিল্ড দেখাম আৰু অলপ কিবা কিবি আমাৰ গাঁৱৰ বিষয়ে কিবা কিবি দেখাম আৰু তাকে আপোনালোকে ভিডিওটো চাই থাকিব ভিডিওটো চাই কেনেকৈ পালে লগত কমেণ্ট বক্স আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো গাইছ এইটো আমাৰ ফিল্ডখন যোনটোত নেকি আমি সৰুতে ফুটবল খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ ইয়াত এতিয়া এই চব এতিয়া কোনো মানুহে নাই চব মানে কামে কামে গুচি গ'ল ন এতিয়া সৰু ল'ৰা ছোৱালী ইমান গাঁওখনত নাই যিকেইটা আছে এবাৰ মেট্ৰিক দি আছে আৰু সৰুবিলাকে বৰষুণ দি আছে সেইকাৰণে অহা নাই ইয়াতে কুকুৰে খেলি আছে এইটো চব দেখাই দি আছোঁ এই কুকুৰে খেলি আছে গাইছ ধুনীয়াকৈ अरे कहना क्या चाहते हो আছে গৰু আমি এতিয়া গৰুকেইটাৰ লগত ধুনীয়াকৈ মাতবোল কৰিমগৈ আহা ঐ গৰু ঐ গৰু গাইছ গৰুৱে মাত নকৰে অকলে ঘাঁহ গৰু বুলি মাতিলে নামাতে অঁ গৰু বুলি মাতিছোঁ কুকুৰে মাতিছে অঁ এটাৰ ওচৰত যাব লাগে ব'লা ঐ কুকুৰ ৰ আহ দেখাই দি আছোঁ এইটো ফিল্ডখন ইয়াতে যিহেতু আগতে খেলিছিলোঁ এইফালে আছে নেমু বাগান এটা গ'লকিপাৰ চলকিপাৰ চব ভঙা আছে তৰা কি হ'ল ৰ এইফালে আছে এজোপা আম গছ এইজোপা আম গছ দেখিব পাৰিছে ইয়াত কুমলীয়া পাত এৰিছে আৰু লগত কলিও আছে আমৰ বম টেঙা কৈছোঁ কি আমজোপা যে খাব নোৱাৰে কুকুৰক দি দিলে মানে কুকুৰ পলাব ইমান য'ত গাইছে এইডোখৰত মানে কি আছাম পুলিচৰ মানে প্ৰেক্টিচ কৰেতো আমাৰ ইয়াত ল'ৰাবিলাকে তো সেইকাৰণে লং জাম্প কৰিবলৈ কুৰিয়াই লৈছে এইডোখৰত ধুনীয়াকৈ তো মৰ্ণিং ৱাক কৰে মানে ল'ৰাবিলাকে আমিও আহোঁ তো এয়াই আমাৰ ফিল্ডখন তো আমি এতিয়া যাম বেলেগ এটা লোকেশ্যনত কোৰ দি পূৰা চাফা কৰি আছে বোকাবিলাক মাটি দি আছে তাত তো গাইছে এইটো আমাৰ ৰাস্তাৰ অৱস্থা চাওক ইমান বোকা হৈছে ন এবাৰ ভাবিছোঁ ইয়াত আগতীয়া কঠীয়া পালিম বুলি বেয়া হ'ব নহয় তো ফাইনেলি গাইছে আমি এনেকুৱা এটা লোকেশ্যনত আহি পাই গ'লোঁ এইটো চাওক এইফালে লোকেশ্যনটো চাই লওক তো গাইছে ইয়াত আমি মানে আহিলোঁ আজি এনেই খোজকাঢ়ি আহি থাকোঁতে লোকেশ্যনটো পাইছোঁ এইফালে ধুনীয়াকৈ ভাল লাগিছে ন ওপৰত ডাৱৰ ধুনীয়া এৰিয়া ডাৱৰ কোলা হৈ আছে তো ইয়াৰ আগত যোনটো মোৰ চেনেলত এটা ব্লগ গৈছিলে ভিডিঅ' এটা দিছিলোঁ যে আমি কভাৰ চং এটা শ্বুটিং কৰি আছিলোঁ কভাৰ চংটো ফাইনেলি শ্বুটিং কৰি হৈ গ'ল আৰু এইটো এডিটিঙো হৈ গ'ল এতিয়া আমি ডিছকাছ কৰি আছোঁ মানে এলেক্স ৰোষ্টাৰ বয় বা মই দুইটা মিলি এটা মানে এটা হেৰি চেনেল খুলি তাতে আপলোড কৰিম নে মোৰ এইটোতে কৰিম নে এলেক্স ৰোষ্টাৰ বয় চেনেলটোতে কৰিম মানে এইটো জনা নাই মানে গম পোৱা নাই আমি কেতিয়া কৰিম বাট কৰিম আৰু চেনেল এটাত যিকোনো চেনেল এটাত আৰু যোনটো চেনেলত কৰিম এইটো চেনেলৰ লিংক আপোনালোকক দি দিম তাত গৈ ভিডিঅ'টো চাই ল'ব পাৰিব ধুনীয়াকৈ ঠাণ্ডা দিনত আমি বগৰী খাম নেকি আপোনালোকেও খাব নেকি আমাৰ লগত লুপ চুপ নলগাব আকৌ গাইছ পেট বি খাব নহ'লে গাইছ আমি এতিয়া গৈ আছোঁ বগৰী খাবলৈ এইজোপা চাওক এইজোপা বগৰী গছ আৰু ওচৰতে পুখুৰী এটাও আছে পুখুৰীত মাছ চাছ আছে নাই চাব যাম ধুনীয়াকৈ এতিয়া আপোনালোকে ব'লক তো গাইছে এইটো পুখুৰীটো এইটো পুখুৰীত মাছ নাই আমি ভাবিছিলোঁ মাছ আছোঁ তো গাইছ বগৰী খাবলৈ আহিলোঁ গাইছ বগৰী গছত বগৰীয়ে নাই দেখোন গছজোপা আছে আকৌ এয়া গছজোপা মাটি চাটি খান্দি কি ধুনীয়াকৈ এটা গাঁত খান্দি হৈ গৈছে এইটো চাওক দেখাই দি আছোঁ আপোনালোকক এইটো চাওক গাঁতটো এইটো ধুনীয়াকৈ কি ধুনীয়া গাঁত আৰু ইয়াত আছে সৰু পুখুৰী ইয়াৰ পৰা মাছ চাছবিলাক সিঁচি চব ইয়াত মানে সিঁচে ইয়াত থয় তো গাইছে এইটো চাওক পুখুৰীত চেপা ধুনীয়াকৈ পাতি থৈ গৈছে মানুহে মাছ চাছ নাই ভঙা চেপা পাতি থৈ গৈছে কোন এইটো বৰটো এইটো তো গাইছ মাছ চাবলৈ গৈছিলোঁ মাছো নাপালোঁ চাবলৈ আৰু বগৰী খাবলৈ গৈছিলোঁ বগৰীও নাই গছত এনেই নকবি আকৌ চাই যাম বগৰী
গাইছ ৰাস্তাত এবাৰ আগতীয়াকৈ কঠীয়া পাৰিম বুলি ভাবিছোঁ। তো কি কঠীয়া পাৰিলে ভাল হ'ব কমেণ্ট কৰি জনাবচোন গাইছ। সেইমতে কঠীয়া পাৰিম মই এবাৰ। তো গাইছ আৰু এটা বস্তু দেখাবলৈ আছে আপোনালোকক, চাই মেলি ক'ব কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব গাইছ। গাইছ এইটো চাওক, এইটো কি বস্তু কওক, কমেণ্ট কৰি জনাব গাইছ। এইটো চাওক বহাগ বিহুত কপৌ ফুল মাথাত লগাব লাগে। আমাৰ গছত লাগি আছে, ধেৰ আছে আৰু দেখা পাত লগাব। গাইছে এইটো চাওক, চাওক গাইছ, এইটো কলি হৈ আছে, ইমান ভালকৈ ফুলা নাই, সেইটো ধুনীয়াকৈ ফুলিছিলে, এইটো কলি হৈ আছে ধুনীয়া। কপৌ ফুলটো দেখালে গাইছ, আৰু এটা বস্তু দেখাই আছোঁ, এইটো খোৱা বস্তু, এইটো পিন্ধা বস্তু নহয়, খোৱা বস্তু। আপোনালোকে কোনে কোনে খাইছে বা বস্তুটো দেখিছে ক'ব আৰু কমেণ্ট কৰি জনাব। তো গাইছ এইটোৱে বস্তুটো। গাইছ এই বস্তুটো, এইটো আহোম বগৰী বুলি কয়, আৰু নাম আছে নেকি নাজানো, বাট এইটো আহোম বগৰী বুলি এটাৰ নাম জানো। আৰু বেলেগ কিবা নাম আছে যদি যোনে যোনে জানে কমেণ্ট কৰি জনাব, আৰু যোনে যোনে খাইছে বা তাৰ সোৱাদটো কেনেকুৱা কমেণ্ট কৰি জনাব। এইবাৰ ফাৰ্ষ্ট আমাৰ গছত লাগিছে গাইছ। তো গাইছ ভিডিঅ'টো ইমানতে, আজিলৈ ভিডিঅ'টো ইমানতে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ, বাই বাই, टाटा। सब्सक्राइब कर दो चैनल को। तो जिसने भी चैनल को सब्सक्राइब किया है उसको जय हिंद, जय भारत और दिल से सैल्यूट। ये इस तरीके का सैल्यूट जिन्होंने सब्सक्राइब कर रखा है और जिन्होंने नहीं किया है कर दो।